নাথযোগীসকলে বসবাস কৰি আছে। এই গাঁৱত একেলগে গাৰোসকলে বসবাস কৰি আছে। এই গাঁৱত একেলগে আমাৰ বড়ো লোকসকলে বসবাস কৰি আছে, লগত আদিবাসী লোকসকলে আছে। তো বিভিন্ন জাতি জনগোষ্ঠীৰ লগত এই গাঁওখন মিলিজুলি তেওঁলোকে কচপাৰা নামাকৰণে তেওঁলোকে দীৰ্ঘ বছৰৰ পৰা ইয়াত বসবাস কৰি আছে। তো এইখন গাঁৱত খুব ডাঙৰ এটা সমস্যাটো তেওঁলোকৰ আছিলে, আৰু এই সমস্যাটো হ'ল যে লক্ষ্মী নদীৰ ওপৰত এটা খুব মানে দলঙৰ প্ৰয়োজনটো তেওঁলোকে খুব আমাক আবেদন কৰি আছিলে এটা সময়ত। হয়, এইটো ৰাস্তাটো আমিও দেখা পাইছোঁ বা এইটো দলংটো আমিও দেখা পাইছোঁ। সেইখিনি সময়ত ধৰ কাঠৰ দলঙো নহয়, তেওঁলোকে গাঁও হিচাপে নিজাববীয়াকৈ বাঁহৰ দলং তেওঁলোকে বনায়। আৰু প্ৰত্যেকটা বছৰত যেতিয়া বানপানী আহে আৰু এই দলংখন মানে পানীয়ে উঠাই লৈ যায়। তো গতিকে আমাৰ চৰকাৰ ফালৰ পৰা বিশেষ কৰি আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত PWD ডিপাৰ্টমেণ্টৰ SOPD BTC আৰু এই যি এটা RCC কালভাৰ্ট এইটো চেংচন কৰি আজি আমি ইনগ্ৰেশ্যন কৰা হ'ল। এতিয়া গাঁৱৰ ৰাইজৰ কাৰণে খুব এটা লাভৱান এই RCC কালভাৰ্টটো। এই কাৰণে লাভৱান কিয়নো এই ৰাস্তা বা এই দলঙৰ ওপৰ ফালৰ পৰাই এইখন গাঁৱত প্ৰত্যেকটা খেতিয়কসকলে খেতি পথাৰত যোৱাৰ একটা ৰাস্তা। তো আজিৰ তাৰিখত হ'ল যে বহুত খেতিয়কসকলে আচলতে ট্ৰেক্টৰ লগতে হাল বোৱাটো তেওঁলোকে এতিয়া কৰি আছে। তো এতিয়া ট্ৰেক্টৰ যদি লৈ যাব লগা হয়, তো তেতিয়াহ'লে ইয়াত কোনো কাঠৰ দলং বা বাঁহৰ দলং নাযায়। তো এইটো কাৰণে RCC স্লেব কালভাৰ্ট ইয়াত বনাই দিয়া হৈছে। খুব সুন্দৰকৈ ঠিকাদাৰ যি মানে বনাইছে, খুব ভালকৈ বনালে। ডিপাৰ্টমেণ্ট যি অফিচিয়েল তেওঁলোকে খুব ভালকৈ চোৱা চিতা কৰি আজি তেওঁলোকৰ এটা ডাঙৰ সমস্যা, এই সমস্যাটো আজি মানে সম্পূৰ্ণ হৈ গ'ল। আজি মানে আমি বনাই দিয়া হ'ল। তো এইটো কাৰণে গাঁৱৰ ৰাইজকে ধন্যবাদ দিছোঁ যে তেওঁলোকৰ যি একেলগে আমাক চৰকাৰক সহায় কৰাৰ কাৰণে, আৰু বিশেষ কৰি আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াকো মানে ধন্যবাদ দিছোঁ, ঠিকাদাৰক ধন্যবাদ দিছোঁ যে এইটো যি ডাঙৰ সমস্যা তেওঁলোকৰ আছিলে আচলতে আজি মানে সম্পূৰ্ণ হৈ গ'ল। সমস্যাটো আজিৰ তাৰিখত মানে ফুলফিল হৈ গ'ল। সেইখিনি কথাকে আমি ইলেকশ্যনৰ সময়ত আচলতে কথা দিয়া হৈছিলে যে আপোনালোকে যদি আমাক বিশেষ কৰি প্ৰমোদ বড়ো ডাঙৰীয়াক যদি আমাৰ প্ৰধান বনায় বা UPPL চৰকাৰ আনাত যদি আপোনালোকে সহায় কৰে, নিশ্চয় আপোনালোকৰ যিটো নেকি সমস্যা আৰু দাবী সমস্যাটো আমি মানে এইটো ফুলফিল কৰিম, এড্ৰেছ কৰিম। সেইখিনি কথা নিৰ্বাচনৰ সময়তে আমি আচলতে কথা দিয়া হৈছিলে। তো আজি এইটো তেওঁলোকৰ আশা আকাংক্ষা বাস্তৱত হৈ গ'ল। गार', राभा, आदिबासि आरो बेबायदि नाथ जातिनि मानसिफोर दोङो, आरो दिउरिबो दोङो। बेबायदि गोबां सम जाबायमोन। बे लामाया जोंनि थाखाय बिराद खस्थ'मोन थांलाय फैलाय खालामनो। नाथाय बिथां सारनि गेजेरजों बे लामाखौ बनायफुंना होनायखाय बे सारखौ जोबोद साबायखर होनाय थाबाय। इलेक्सन केम्पिं समाव जों बिदोंमोन, जेसां इलेक्सन जायो जों बिबायानो थादोंमोन आरो बिदों। दा जोबथा बे सार सन्जय सरगयारिनि सारनि समाव जों मोननाय जाबाय आरो। गोबां सरकार थांदों, बिदों फायगोन होनो गोबां नायफैबायबो मोनासै। खिन्थु देरहालांनायनि उनाव नायफिननाय जायाखै आरो। खिन्थु देग्लाय बोसोराव बेयाव सम्पुर्ण जाफैबाय। बेखौ जोङो बे सन्जय सरगयारि सारनि बे खामानिखौ जोङो बहुद हामबाय होननाय थाबाय आरो।